কলে গল মুকু স্কুলত গলে হুদিবই যে পুনাকন তই কত গলি পিকনিক খাব কাৰণে বলক না আমি কালিকে পিকনিকলে যাও বলক না কত যাও গাত ভালকে কাপোৰ পিন্ধিবলৈকে নাজানো পিকনিক যাও পিকনিক খাওগৈ মই এতিয়া গা ধুই আহিছো সেইকাৰণেহে কাপোৰ নাই পিন্ধা আৰু মোৰ লগৰ সবেই পিকনিক খাবলৈ গৈছে স্কুলত হুদিবই তই কলে গৈছিলি পিকনিক খাবলৈ আৰু মই তেতিয়া কি কম বহু লাজ পাম সেইকাৰণে কালিকে পিকনিক খাবলৈ যাম ওলাব যা ভাত খা শুই থাকগৈ খৰচৰ ওপৰত খৰচ কৰিবলৈ জানো যা মই কতো নাযাওঁ পিকনিক খাবলৈ মাংসখিনি আজি বৰ ধুনীয়া হৈছে লগতে গোন্ধ একেবাৰে মলমলাই গৈছে গৈ আজি ভাত একাহি বেছিকৈ খাই দিব লাগিব মানুহজনে আকৌ কেতিয়াও নকয় মই যে আঞ্জাখিনি ধুনীয়া বনাওঁ বুলি সেইকাৰণে আজি মছলা এহোপামান দি দিছো আৰু এতিয়া মাংসখিনি খাবলৈও ভাল লাগিব মোৰ ল'ৰাটো কোনে মাৰিলে তোক মই বাৰে কওঁ হে মাধুৰী ল'ৰাকেইটাৰ লগত নেখেলিবি বুলি তই বাৰে সিহঁতৰ লগত খেলিবলৈহে ওলাই যাওঁ এতিয়া তোক মাৰিলে নহয় খেলি থাকোঁতে মই চব গম পালো কালিকে গৈ পিনে মাধুৰী ল'ৰাকেইটাকো মই দুচাটমান দি থৈ আহিমগৈ কি যে মা তুমি একো নজনাকে একো কথা নকবাচোন মাধুৰী খুৰীয়ে মোক কিমান মৰম কৰে আৰু মাধুৰী খুৰী দাদা আৰু বাইদেউহঁতে মোক বহুত মৰম কৰে সিহঁতে মোক কেতিয়াও নামাৰে খেলি থাকোঁতে তেনেহলে তইনো কিয় মুখখন মেলি কান্দি আছ হয় কেলে কান্দি আছ নাকান্দি আৰু কৰোনো কি মোৰ লগৰবোৰে সকলোৱে গ'ল পিকনিক খাবলৈ ক'ত যে গৈছে আৰু পিকনিক খাব কাৰণে আৰু মই ক'তো যোৱা নাই মোক স্কুলত গ'লে ক'বই পুনাকন তই পিকনিক খাবলৈ ক'ত গ'লি বুলি কিন্তু মই কি বুলি ক'ম বহুত লাজ পাম সেইকাৰণে দেউতাক কৈছিলো পিকনিক খাবলৈকে যাওঁ বলক বুলি কিন্তু দেউতাই মোক গালি পাৰিহে পঠিয়ালে ক'তো নাযাওঁ বুলি কৈছে পুনাকন তই দেখোন ঠিকেই চিন্তা কৰিছ হয় আজি বছৰৰ শেষৰ দিন আমি কৰবাত এসাঁজ ভাত খাবৰ কাৰণে যাব পাৰো নহয় চবেই যায় আজি দিনটোতে দেউতাইনো কেলে মানা কৰিছে গোটেই বছৰটো ঘৰৰ ভিতৰত সোমাই ভাত শাক বনাই থাকোঁতে যায় এটা দিন উলিয়াই পিনে আমাক লৈ যাব নোৱাৰেনে বাহিৰত এসাঁজ ভাত খুৱাবলৈ এই মানুহটো মই এতিয়াই মানুহটোক কমগৈ হেৰি শুনিছেনে হেৰি এই মানুহজনীয়ে বা কেলে খঙত ইমান জোৰকে মাতিছে হয় মোৰ কিবা বুকুখন ফাটি যাওঁ কৰি যায় গৈ এজনী মাত খাৰ শুনিলে কোৱা মই শুনি আছো কিয় মাতিছা কোৱা মই বাহিৰৰ ৰুমতে আছো মোবাইলটো টেপি বাহিৰত মোবাইল টেপি থাকিব নালাগে পাকঘৰলৈ আহক মই যিটো কথা কৈছো সেইটোৱে শুনক পাকঘৰলৈ আহক গৈছো তুমি মাতিলে মই নাযাম নে এইটো কেতিয়াও হ'ব নোৱাৰে এইটো জনমত গৈছো পুনাকন তই অকণো চিন্তা নকৰিবি তই যেনেকে বিচাৰিছ মই সকলোখিনি যোগান ধৰি দিম নহয় কোৱা কেলে মাতিছিলা তুমি ইমান মিহি মাতেৰে অহা কালিকে আমি পিকনিক যাম সেইটোৱে ফাইনেল কথা সেইটো কথা ক'ব কাৰণে আপোনাক মাতিছিলো ঠিক আছে বাৰু তহঁত দুটা একেলগতে আহিছ যে ভোক লাগিছে নেকি মোৰ ভাত বনোৱা হৈয়ে গ'ল অকণমান সময় ধৈৰ্য ধৰ ভোক নাই লগা মা তোমাৰ লগত কথা পাতিবলৈহে আহিছিলো আমি বাই মোৰ লগতনো কি কথা আছে হয় পাতিবলগীয়া মা আমাক যে স্কুলৰ পৰা পিকনিক লৈ যাব কাজিৰঙালৈ তুমিও ওলাবা আমাৰ লগতে হয় নেকি ভালেই কথা মই নাযাওঁ নেকি সৰু ল'ৰাখনৰ লগতনো মই কি কৰিমগৈ মই নাযাওঁ তহঁতিয়ে যাবি মা তুমি ওলাবাচোন আমাৰ স্কুলত পিকনিক যোৱা এটা চিট খালী হৈ আছে সেইকাৰণে আমি তোমাক ক'বলৈ আহিছো মা ওলাবাচোন পিকনিকলৈ কিনো হ'ব আৰু পিকনিক যোৱা এটা চিট খালী হৈ আছে ওলাবা মই নাযাওঁ তোমালোকে যোৱা আৰু পিকনিক যোৱা এটা চিট যদি খালী হৈ আছে তেনেহ'লে পুনাকন ভাইটিকো তোমালোকে লগত লৈ যোৱা সিও ক'তো ফুৰিবলৈ নাযায়ে তোমালোকৰ লগত ফুৰিবলৈ গৈ ভাল পাব মা তুমি ঠিকেই ভাবিছা আমি পুনাকন ভাইটিকে লগত লৈ যাম সি এনেও ক'তো ফুৰিবলৈ নাযায় তাক বাপেকে ক'তো লৈ নাযায় আমাৰ লগতে যদি পিকনিক যায় সি বহুত ভাল পাব আমি যিহেতু কালি ৰাতিপুৱাই পিকনিকলৈ যাম সেইকাৰণে তাক আমি এতিয়াই কৈ দিম তেতিয়াহে ৰাতিপুৱালৈকে সি ওলাই থাকিব পাৰিব যোৱা তুমি পুনাকনক কৈ দিয়াগৈ মা আমিও যে কালিকে পিকনিকলৈ যাম তুমি এই কথাটো সকলোকে জনাই দিলা নাই তেতিয়াহে সকলোৱে জানিব যে আমিও পিকনিক যাব পাৰো বুলি
শুনাকণ তই বৰ ভাল চিন্তা কৰিলি দেই মোৰ লগৰবোৰ সকলো গৈছে নহয় পিকনিকলৈ মই কি সিহঁতৰ চবকে ফেচবুকত ফটোবোৰ দেখিয়ে থাকো ময়ো কালিকে পিকনিকলৈ যাম এই কথা সকলোকে জনাই দিওঁ তেতিয়াহে গম পাব যে ৰমলায়ো পিকনিকলৈ যাব পাৰে বুলি হেল্ল' সুস্মিতা নেকি তোৰ ভালনে ৰমলা মোৰ ভালেই পিছে ক তই ইমান দিনৰ মূৰত ফোন কৰিলি যে নকবি আৰু আমি কালিকে পিকনিকলৈ যাব ওলাইছো যে সেইকাৰণে এইটো কথা জনাই দিওঁ বুলি ভাবিলো আৰু তোক হয় নেকি আমি গৈ আহিলোৱে পিকনিকলৈ ফেচবুকত ফটোবোৰো দিছো নহয় চাইছই চাগে তই দেখিছো ময়ো কালিকে পিকনিকৰ ফটোবোৰ মাৰি পিনে ফেচবুকত দিম ভালেই হ'ব মই ফেচবুকত ফটোবোৰ চাবৰ কাৰণে ৰখি থাকিম বাৰু দেখিবি মই কালিকে ফেচবুকত ফটোবোৰ দিমেই পিকনিকলৈ যোৱা হেৰা কালি পিকনিকত খাবৰ কাৰণে মই এই ডাঙৰ মাছ এটা লৈ নিছো লগতে এই মোনাটোতে শাক পাচলি লগতে কুকুৰা এটাও সোমাই আছে কালি একেবাৰে য'তে পিকনিক খাওঁ ভালকৈ দগৰি খাব লাগিব আপুনি ভালেই কৰিলে ইমান ডাঙৰ মাছ এটা লৈ আনিছে মই লগৰবোৰক জনাই দিছো নহয় আমি কালিকে পিকনিকলৈ যাম বুলি এতিয়া মই এই ডাঙৰ মাছটোকো ফটো মাৰি ফেচবুকত দিব লাগিব তেতিয়াহে সকলোৱে আচৰিত হ'ব যে ৰমলাই য'তে পিকনিকলৈ যায় তাত ডাঙৰ ডাঙৰ বস্তুৰ লগতহে পিকনিক খায় হেৰা শুনিছা কালি পিকনিকলৈ কেৱল আমি তিনিটা গলে একো ভাল নালাগিব গম পাইছা নাই সেইকাৰণে তুমি এই মাধুৰী ভণ্টিহঁতকো লগ ধৰা আকৌ আমি মন গলে এসাঁজ ভাত মাছে মঙহে খাব পাৰো কিন্তু সেই মাধুৰী ভণ্টিৰ ল'ৰাকেইটাকে চোৱাচোন সিহঁতি ভালকে এসাঁজ ভাত খাবই নোৱাৰে সেইকাৰণে যদি আমি কালি সিহঁতকো লগ ধৰি লৈ যাওঁ সিহঁতে মনটো ইনে ভাল পাব কোনো দৰকাৰ নাই আজিৰ দিনৰ বেলেগৰ কথা চিন্তা কৰি একো লাভ নাই কেৱল নিজৰ কথা চিন্তা কৰিব লাগে কালি আমি তিনিটাই গৈ পিনে ভালকৈ ভাত সাজ বনাই খাই বৈ গুচি আহিম আৰু কাকো লগ ধৰিবলৈ নাই পুনাকণ ভাইটি কালি আমাৰ লগত পিকনিক যাবি নেকি তই কালি আমাৰ স্কুলৰ পৰা যে কাজিৰঙালৈ যাব পিকনিকলৈ আমি তোক লগ ধৰিবলৈ আহিছিলো কি কাজিৰঙা তোমালোকে মানে কাজিৰঙালৈ যাবা পিকনিক খাবৰ কাৰণে তুমিও আমাৰ লগতে ওলাবা তুমিও আমাৰ লগতে কাজিৰঙাখন চাব পাৰিবা পুনাকণ আমাৰ যে স্কুলৰ পৰা নিব কাজিৰঙালৈ আৰু কাজিৰঙালৈ যোৱা এটা চিট খালী হৈ আছে আমি মাকে কৈছিলো ওলাবা বুলি কিন্তু মায়ে তোমাৰ কথা ক'লে সেইকাৰণে আমি তোমাক এতিয়া কৈ দিছো ৰাতিপুৱা সোনকালে ওলাই থাকিবা তুমি আমাৰ লগতে কাজিৰঙা ফুৰি আহিবাগৈ মই তোমাৰ লগত কালি পিকনিকলৈ নাযাওঁ দিয়া মই বা আৰু দাদাহঁতৰ লগতে পিকনিকলৈ যাম আৰু কাজিৰঙালৈ যাম কালি তুমি ৰাতিপুৱা সোনকালে ওলাই থাকিবা আমি এতিয়া যাওঁ আৰু হেৰা পুনাকঞ্চন এতিয়া বায়েক আৰু ককায়েকৰ লগত কাজিৰঙাহে যাব কালি পিকনিক যোৱাটো কেঞ্চেল নেকি কি কেঞ্চেলৰ কথা কৈছে এতিয়া মই সকলোকে জনাই দিলো যে মই অহা কালিলৈ পিকনিকলৈ যাম বুলি এতিয়া মই নগলে নহব নহয় যাবই লাগিব আপুনি আৰু মই দুটাই যাম ওলাব হ'ব দিয়া মোৰ পেটটোনো কি হ'ল মই এতিয়া বাহিৰৰ পৰা আহিবই লাগিব বৰ পেটটো বেয়া কৈছে দেই আজি আপোনাৰ হল নাই ইমান দেৰি কি কৰি আছে ভিতৰত সোমাই পিনে পুনাকণ গলেই ৰাতিপুৱা কাজিৰঙা পিকনিক খাবৰ কাৰণে আমিও যাব লাগে নহয় দেৰি নকৰিব সোনকালে ওলাওক মই যে নোৱাৰো দেই কতো যাব নোৱাৰো কতো পিকনিক খাব নোৱাৰো যিহে গোটেই ৰাতিটো অহা যোৱাই কৰি আছো কি খোৱালা হয় তুমি কালি মোৰ গোটেই পেট বেয়া কৰিছে মই নোৱাৰো কতো যাব নোৱাৰো মোৰ এতিয়া কি হ'ব মই পিকনিকলৈ যাম বুলি সকলোকে জনাই দিলো এতিয়া নগলে আৰু ফটোবোৰ যদি মই ফেচবুকত নিদো বহুত লাজ পাম কি হ'ব এতিয়া মোৰ তুমি এটা কাম কৰা তুমি মাধুৰীৰ লগতে যোৱা পিকনিক খাবৰ কাৰণে মই কিন্তু নোৱাৰো দেই আজি গোটেই দিনটো ইয়াত সোমালো যিহেতু ইয়াতে সোমালো আৰু মই ওলাবও নোৱাৰো এতিয়া যোৱা তুমি মাধুৰীৰ লগতেই যোৱা এতিয়া যিহেতু উপায় নাই সেইকাৰণে মাধুৰীকে লগ ধৰিব লাগিব আৰু মই তাইক যিহেতু লগ ধৰি লৈয়ে যাম সেইকাৰণে মই একো কামেই নকৰো তাইকে সব কামতে লগাই দিম মই কেৱল আৰামত যাম আৰু খাম মাধুৰী ভণ্টি কাম কৰিছ তই বাইদেউ এই চোতালখনকে অকণমান চফা কৰি দিছো কিমাননো আৰু কাম কৰি থাকিবি তোলৈ মোৰ বেয়াই লাগে
লাগে সেইকাৰণে মই পিকনিকলৈ তোক লগ ধৰিবলৈ আহিছো মই কাকো লগ ধৰা নাই জাননে মানুহজনকো লগ ধৰা নাই কেৱল তোক লগ ধৰিবলৈকে আহিছো বৈ মোৰ লগতে এতিয়া যাওঁ বৈ হ'ব বাইদেউ ব'লক আচৰিত বাইদেউচোন মোক কেতিয়াও ভালেই নাপায় আৰু মোৰ ল'ৰাকেইটাকো দেখিবই নোৱাৰে আজি বা কি মন গ'ল মোক পিকনিকলৈ লগ ধৰিবলৈ আহিছে ময়ো আৰু কি চিন্তা কৰিছোঁ সকলো মানুহ একে হৈ নাথাকে নহয় আৰু বাইদেউ এনেই মুখতহে খং কৰি থাকে বাইদেউ মনটো বহুত ভাল চফা সেইকাৰণে মোৰ কথা চিন্তা কৰিছে এতিয়া যাওঁ বাইদেউৰ লগতে পিকনিকলৈকে যাওঁ গুৰুদেৱ আপুনি আমাক সহায় কৰক আমি জংঘলী মানুহ আমি খেতি বাতি কৰি চিকাৰ কৰি খাই জীয়াই থকা মানুহ কিন্তু বহুত বছৰ ধৰি বৰষুণ অহা নাই আৰু বৰষুণ নাহিলে আমাৰ খেতিখিনি ভাল নহয় আপুনি কিবা এটা উপায় কৰক সহায় কৰক হয় হয় সহায় আমাক কৰক, সহায় কৰক সহায় আপুনি কৰক। সহায় কৰক তোমালোকৰ সমস্যাবোৰ মই বুজি পাইছো ইয়াৰ এটাই উপায় আছে তোমালোকে বলি দিব লাগিব মানুহ বলি দিব লাগিব কিন্তু গুৰুদেৱ আমাৰ সদস্য বহুত কম আমি কাক হত্যা কৰিম আমাৰ যদি এজনক হত্যা কৰোঁ তেনেহলে আমাৰ সদস্য কম হৈ যাব তোমালোকে যদি নিজৰ জাতিৰ মানুহক হত্যা কৰিব নিবিচাৰা তেনেহলে তোমালোকে বেলেগ জাতিৰ মানুহক হত্যা কৰিব লাগিব কিন্তু বলি দিয়াৰ সময়ত তোমালোকে এটা কথা লক্ষ্য কৰিবা যাতে সেই মানুহজন বা সেই মানুহগৰাকীৰ গাত কোনো ধৰণৰ দাগ থাকিব নালাগিব যদি তেনে মানুহক হত্যা কৰা তেনেহলে তোমালোকৰ সমস্যা আৰুহে হ'ব সেইকাৰণে তোমালোকে এইটো কথা লক্ষ্য কৰিবা ধন্যবাদ গুৰুদেৱ আপুনি আমাক এটা উপায় দিয়াৰ বাবে মাধুৰী ভণ্টি তই ইমানখিনি বস্তু দাঙি আনিছ কষ্ট পাইছ নেকি নাই পোৱা বাইদেউ এইখিনি দাঙি আনিছোঁ এইখিনি কষ্ট বুলি কয় নেকি আপুনি যে মোক পিকনিকলৈ যে লগ ধৰি যে আনিছে সেয়াই মোৰ কাৰণে বহুত তোক মই উপায় নাপায়হে লৈ আনিবলগীয়া হ'ল নহ'লে মোৰ লগৰবোৰৰ আগত মই লাজ পাই মৰিলো হ'লে আজি তোক চব কাম মই লগাই দিম আৰু মই ডকচি খাম বাইদেউ এইখিনি ঠাইয়ে ভাল হ'ব পিকনিক খাবৰ কাৰণে ওচৰতে নদীখনো আছে আমাৰ পানীৰ সুবিধাও হ'ব অঁ আৰু আগলৈ নাযাওঁ এইখিনি ঠাইতে ভাল লাগিব মাধুৰী ভণ্টি তই আজি মোক একো এটা কাম কৰিবলৈকে দিয়া নাই তই ইমান ধুনীয়া ধুনীয়াকৈ খাদ্যবোৰ বনাইছ আজি মই একদম ভালকৈ এসাঁজ ভাত খাম মাছ বনোৱা হ'ল নাই মোৰ সকলোখিনি বনোৱা হৈ গ'ল আৰু আপোনাক এসাঁজ ভাত খুৱাব পালে মোৰে মনটো ভাল লাগিব সৌখিনিতে মই মাছ কাটিহে থৈছোঁ বনোৱা নাই বনাম আৰু এতিয়া তই মাছডোখৰ ইমান ডাঙৰকৈ কাটি থৈছ এইডোখৰ সিজিবলৈ বহুত সময় লাগিব আৰু মোৰ ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ আহিছোঁ নহয় কটাৰীখন দে মই মাছডোখৰ অকণমান কাটি সৰু কৰি দিওঁ তেতিয়া সিজিবলৈ বেছি সময় নালাগে কটাৰীখন মোৰ আঙুলিতে লাগিলে গোটেই তেজ ওলাইছে চাওঁ বাইদেউ চাওঁ আঙুলিটো কিমান কাটিলে বহুত তেজ ওলাইছেচোন চব তোৰ কাৰণে হৈছে তোৰ কাৰণে তই মাছডোখৰ ডাঙৰকৈ ৰাখিছিলি সৰুকৈ যদি তই কাটি থোৱা হ'লে আজি মোৰ এইটো অৱস্থা নহ'ল হ'লে চব তোৰ কাৰণে হৈছে খাই নোপোৱা ভিক্ষহু মানুহবোৰক এনেকৈ লগত লৈ আনিলে এইটো বিপদ হয়েই মই আগতেই গম পাইছিলোঁ এইটো বিপদ হ'বই বুলি তই এতিয়াই মোৰ চকু আগৰ পৰা আঁতৰ হ নহ'লে তোক দেখি থাকিলে মোৰ খং আৰু বাঢ়ি বাঢ়ি গৈ থাকিব ভালেই হ'ল এজনী গ'লগৈ মই সৰু এটা কথাতে ইমান গালি দিলোঁ আৰু এতিয়া সকলোখিনি মই অকলে খাম যি ৰান্ধিছে অকলে খাম আৰু লগতে ঘৰলৈও লৈ যাব পাৰিম বা বিৰিয়ানী আৰু চিকেন বনাইছে মই ফটো এখন মাৰি পিনে ফেচবুকত এতিয়াই দি দিওঁ আমি সকলোৱে যদি একেলগতে থাকোঁ তেনেহলে আমি বলি দিবৰ কাৰণে বেলেগ জাতি মানুহ বিচাৰি নাপাবও পাৰোঁ সেইকাৰণে আমাৰ ৰাস্তা বেলেগ বেলেগ কৰিব লাগিব এতিয়া আপোনালোক দুজন সেইটো ৰাস্তাৰে যাওক তেতিয়া হয়তো বেলেগ জাতি মানুহ দেখিবও পাৰে আৰু আমি এই ৰাস্তাৰে আগলৈ যাওঁ আমি হয়তো বেলেগ জাতি মানুহ দেখিবলৈ পাওঁ ঠিক আছে হ'ব বাহ আজি ইমানখিনি খাদ্য একেলগতে আৰু মই অকলে খাম কোন হয় তোমালোক আমি বেলেগ জাতি মানুহ পাই গলো এতিয়া এজনীক আমি লৈ যাব লাগিব অঁ ঠিকে কৈছে আপুনি আমি এতিয়া এই মানুহজনীক লৈ যাব লাগিব মোক ক'ত নিছ হয় ক'ত নিছ তহঁতি মোক
বাইদেউ বাৰু মোৰ লগত এনেকুৱা কৰিব লাগেনে? আঙুলিচোন অকণমানহে কাটিছিলে। সেইটো খঙতেই মোক তেখেতে ইমান অপমান কৰি তাৰ পৰা খেদাই দিলে। মই ইমান ধুনীয়াকৈ খাদ্যখিনি বনাইছিলোঁ। ঘৰৰ পৰা আহি থাকোঁতে ইমানখিনি বস্তু মই লৈ আনিছোঁ, কিমান কষ্টকৈ লৈ আনিছোঁ, আৰু আহিও ইমানখিনি বস্তু বনাইছোঁ। ময়োচোন ঘৰত একো খায়ে অহা নাই, কিন্তু বাইদেৱে মোক কিয় এনেকৈ পঠিয়াই দিলে? মই লোকৰ ঘৰে ঘৰে কাম বন কৰি খাই বৈ আছোঁ, লগতে ল'ৰাকেইটাকো খুৱাইছোঁ। সেইকাৰণে মোক বহুতে সুবিধা লয়, আৰু বাইদেউ আজি মোক ইমান অপমান কৰি লাজ দি পঠিয়ালে তাৰ পৰা, সৰু এটা আঙুলি কটাৰ কাৰণে। মই তেখেতক ক'বই লাগিব, এই বিষয়ে ক'বই লাগিব তেখেতক। গুৰুদেৱ, আমি এই মানুহগৰাকী জংঘলৰ ভিতৰতে পাইছিলোঁ, সেইকাৰণে বলি দিবৰ কাৰণে লৈ আনিলোঁ। আজি ক'ত আহি মই ফচিলো ঘৰলৈ এতিয়া যাবলৈ নোৱাৰিমেই আৰু। এতিয়া ইহঁতি মোক বলি দি একেবাৰে মাৰি পেলাব। মই মোৰ পোনাকণক দেখিয়ে নাপাম আৰু। তোমালোকে ভালকৈ চাই চিতি লৈ আনিব লাগিছিলে বলি দিবৰ কাৰণে, কাৰণ মই তোমালোকক আগতে কৈছিলোঁ যদি গাত কটা চিন থাকে তেনেহ'লে আমি বলি দিব নোৱাৰোঁ। যদি তেনেকুৱা মানুহক বলি দিওঁ তেনেহ'লে আমাৰ বেছি ডাঙৰহে বিপদ হ'ব। এই মানুহগৰাকীৰ আঙুলি কটা, সেইকাৰণে এই মানুহগৰাকীক আমি কাটিব নোৱাৰোঁ, বলি দিব নোৱাৰোঁ। আমাৰ ভুল হৈ গ'ল, আপুনি মাফ কৰি দিব। আমি মানুহগৰাকীৰ ভালকৈ চোৱা নাছিলোঁ, এনেকৈ লৈ আনিছিলোঁ। আপোনাক আমি বলি দিব নোৱাৰোঁ, সেইকাৰণে আমাৰ চকু আগৰ পৰা আঁতৰি যাওক, সোনকালে আঁতৰি যাওক। বাইদেউ ক'ত গ'ল? বাইদেউচোন ইয়াতে আছিলে। বাইদেউ, অ' বাইদেউ, খোৱা বস্তুখিনি উলিয়াই পিনে ক'লৈ গ'ল হয় বাইদেউজনী? বাইদেৱে মোক ভিকহু বুলি কৈছিলে, এতিয়া ইমানখিনি খোৱা বস্তু এৰি পিনে ক'লৈ গ'ল নিজে খবৰ নাই। ভালেই হ'ল, এতিয়া এই গোটেইখিনি খাদ্য মই খাই পেলাব পাৰিম। বাইদেউ, আপুনি ক'লৈ গৈছিলে? মই আপোনাক ইমান বিচাৰি ফুৰিছিলোঁ। কি কবি আৰু মাধুৰী ভণ্টি, আজি মই মৰাৰ পৰা বাচিলোঁ, গম পালিনে? কি ক'ব বিচাৰিছে খোলাখুলিকৈ কওকচোন। তোক এইবোৰ কথা পাছতে ক'ম বাৰু। যি কি নহওক আজি মই তোৰ কাৰণে বাচিলোঁ, গম পালিনে? আজি মই তোৰ কাৰণে বাচিলোঁ।